যিজন মানুহে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় হোৱাৰ যোগ্যতা বুলি নাভাবে তেওঁ আমাৰ ল'ৰা ছোৱালীক কি চকুৰে চাব ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছোঁ ডাঙৰ হ'লে কোনোবাই কিবা কৰক মোৰ ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছোঁ মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছোঁ মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছোঁ কি কৰে কৰক মোক এৰেষ্ট কৰক যি মানুহৰ লাজ নাথাকে যেতিয়া একেবাৰে মানুহ এজন নিৰ্লজ্জ হৈ যায় কোনো লিমিট নাথাকে তেতিয়া কয় যে মোৰ ল'ৰাও বিদেশী মোৰ ঘৈণীও বিদেশী ছোৱালীও বিদেশী কি কৰ কৰ তো সেইটো একদম যেতিয়া এটা মানুহ নিৰ্লজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটাই কয় আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি কৰ তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে চ' এইটো যিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছোঁ যে হোৱাট এভাৰ হি হেজ ৰিভিল that is only 10% of it.